দেখিছে ৰাইজসকল কি ধুনীয়া এটা পৰিৱেশ আমাৰ কাষতে ইমান ধুনীয়াকৈ জুই একুৰা জ্বলি আছে তাতে আমি কিবা কিবি ৰান্ধি আছো আৰু লগত কফিও বনাই আছে কফিও খাই আছো সঁচাকৈ খুব ভাল লাগে আৰু জুইত ভাত বনাই মোৰ খুবেই ভাল লাগে কাৰণ সৰুতে আইতাহঁতে জুইত ভাত বনাই থাকে আৰু মই সাইডতে বহি চাই থাকো সো সেই সৰুকালৰ স্মৃতিবোৰ মনত পেলাই খুবেই ভাল লাগে সেইকাৰণে মই জুইত ভাত বনাই বহুত ভাল পাওঁ আৰু আজি বনাম আমি মাছ এয়া আপোনালোকক দেখাই দিওঁ মাছ আৰু এটা কথা আমি য'তে জুই জ্বলাওঁ তাৰ সেইটোৱে আমাৰ পাকঘৰ হৈ যায় মানে আমি পাকঘৰ বনাই দিওঁ য'তে জুই আমি জ্বলাওঁ আৰু ইমান ধুনীয়াকৈ আমি চব বস্তু বাহিনী আজি লৈও আনিছোঁ তো আজিৰ কাৰণে আমাৰ এইটোৱে পাকঘৰ কেনেকুৱা লাগিলে জনাব আৰু আজিলৈ আহোঁ বাই বাই গুড নাইট শুভৰাত্ৰি